Hello everyone, good evening. সকলোকে মই মোৰ YouTube চেনেললৈ স্বাগতম জনাইছো। আজি এটা কেকৰ ৰেচিপি লৈ আহিছো। সিম্পল কেক ভেনিলা ফ্লেভাৰ দি বনাম। সহজতে ঘৰতে বনাই খাব পাৰিব। তাকে মইনো কেনেকৈ কেক বনাও তাকে দেখুৱাও বুলি ভাবিলো। তেনেহলে বুলকচোন চাও মই কেনেকৈ কেক বনাও। মই 3টা কণী লৈ লৈছো। কণীকিটা ভালদৰে ফেটি লম। কণীকিটা ডাবল হোৱালৈকে ফেটি লম। বগা বগা ফেনৰ নিচিনা হ'ব সেই তেতিয়ালৈকে ফেটি লম। এতিয়া মই এই কাপটো জোখেৰে 1 কাপ চেনি লৈছো আৰু এইখিনি মই ভালকৈ গুড়া কৰি লম। এতিয়া এই কাপটোৰে আধা কাপতকৈ অকমান বেছিকে মই ৰিফাইন তেল দি লম। চেনি দিয়া কাপটোৰে মই 1 কাপ ময়দা দি লম আৰু ময়দাখিনি চালনীৰে চালি লম। তাতে মই এচামুচ বেকিং পাউডাৰ দিম। ইচ্ছা কৰিলে অকমান বেকিং সোডাও দি ল'ব পাৰে। এতিয়া ভালদৰে গোটেইখিনি মিহলাই লম। এতিয়া মই আধা চামুচৰ জোখাৰে ভেনিলা এসেন্স অকমান দি লৈছো। মই কেকটো কেৰাহীত বনাম সেই কাৰণে মই কেৰাহীখন গেছত উঠাই লৈছো আৰু 10 মিনিটৰ কাৰণে হাই ফ্লেমত মই অকন গৰম কৰি লম। এতিয়া কেৰাহীখন গৰম হ'ল মই কেকটো বহাই লম আৰু ঢাকনাখন মাৰি মই আকৌ গেছটো লো ফ্লেমত কৰি দিম। 30 মিনিটৰ পিছত মোৰ কেক ৰেডি হৈ গ'ল। 30-35 মিনিট মান সময় লাগে। এতিয়া মই খুচি চাইছো ধুনীয়াকৈ সিজিছে। কেৰাহীত কেক বনাবলৈ হ'লে কেৰাহীখন পুৰণা কেৰাহী ল'ব নহ'লে তলটো বহুত বেয়া হৈ যায় কেৰাহী। মই কেক বনাই মোৰ কেৰাহীখন অৱস্থা নাইকিয়া হৈ গ'ল। এতিয়া কেকটো মই বাতিটোৰ পৰা উলিয়াই ল'ম। মোৰ কেক ৰেডি হৈ গ'ল। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পাম।